সাপডাল মই দেখিছোঁ মই বাঁহ কাটিব গৈছোঁ হয় না হয়নে বাবাইহে জানে মই জানো মই ৰাতিপুৱা সাপডাল বাঁহ কাটিব যাওঁতে দেখিছোঁ হয় দৰ্শকসকল আপোনালোকে গম পাইছে ৰাতিপুৱা মানুহজনে বাঁহ কাটোতে নিজেই দেখিছে আৰু ইতিমধ্যে ভুৱা প্ৰচাৰ হৈছে যে সাপটো হেনো মই চশমা পিন্ধি দেখিছোঁ খালি চকুৰে নহয় চশমা পিন্ধি দেখিছোঁ প্ৰকাণ্ড অজগৰ সাপ খালি চকুৰে নহয় দৰ্শকসকল চশমা পিন্ধি দেখিছে গোটেই সাপডাল উদ্ধাৰ হৈছে বাকী কওক তাৰপিছত মই সাপডাল লাৰি চাইছোঁ ইমান ডাল গোটেই হাতটো মোৰ পিছলৈ গৈছে হাতে সাপ পাগলামি কৰি আছে কোনে পাগলামি কৰিছে তই অজগৰ সাপ বুলি কৈছ আকৌ ফেটি সাপ বুলি কৈছ আহিছা এখন দেখিছা যাবাই দিম সাপটো ফিক্সকে কোৱা না আৰে সাপটোতো ফিচছে সাপটো অজগৰ সাপ মই কৈছোঁ ভেটি সাপ অজগৰটো কেনেকে ফেটি হ'বগে অজগৰটো শকত না চৰ্বি আছে হাত আছে সেইকাৰণে কৈছোঁ হাত ঠাল ভেটি সাপ এইটো ভাইৰেল দৰ্শকসকল আচলতে তেখেতে অজগৰ সাপে প্ৰত্যক্ষ কৰিছে তেখেতে ফেটি সাপ বুলি কোৱা এটাই কাৰণ অজগৰ সাপডালৰ চাইজটো ডাঙৰ গতিকে দেহত বহুত চৰ্বি থকাৰ কাৰণে আচলতে সেইডাল ফেটি সাপ তাৰপিছত আপুনি কি কৰিলে তাৰপিছত মই কি কৰিলোঁ বাবাইহে জানে মই জানো তাৰপিছত মই একো নকৰিলোঁ মই চালবাল খাই পৰি দিলোঁ সঁচাকে দৰ্শকসকল এটা সাংঘাতিক নিউজ এই ট্ৰাইবেল গাঁওখনত আমি উপস্থিত আছো আৰু এনেকুৱা এটা সাংঘাতিক নিউজ দেখুৱাবলৈ অকল সক্ষম হৈছো আমাৰ নিউজ চেনেল য'তে ত'তে ধন্যবাদ